7 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব কিন্তু এইবাৰ আপোনালোকে জানে যে কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি প্ৰিপাৰেচন কৰিব পৰা নাছিলে গতিকে মই ভাবো যে ৰিজাল্টটো অন্তত এনেকুৱা হওক ভগৱানৰ ওচৰত কামনা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত ৰিজাল্টটো যাতে বেয়া নহয় এইবাৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী হৈছিল অহা 7 জুনত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাসা পৰীক্ষা 2022 চনৰ আমি ফলাফল ঘোষণা কৰাৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণ যোগাযোগ যিখিনি কৰিব লগা আছিল কৰা হৈছে পৰীক্ষাৰ্থীসকলে তেখেতসকলৰ আমি 14টা ৱেবছাইট ঠিক কৰিছো তাৰে ভিতৰত আমাৰ সেৱা আৰু এনআইসিৰ ৱেবছাইটো সংলগ্ন হৈ আছে সেই ৱেবছাইটত তেখেতসকলে গৈ নিজৰ ৰোল নম্বৰ যদি দিয়ে তেতিয়াহলে তেওঁৰ মাৰ্কশিটটো সম্পূৰ্ণ মাৰ্কশিট পাই যাব ঠিক সেইদৰে আমি এটা সেৱা HSLC ৰিজাল্ট 2020 এটা এপ বনাইছো Google Play Store গৈ হেতু ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি আকৌ সেই Play Store যেটো মোবাইল তেও এটা সুবিধা পাব তাত নিজৰ ৰোল নম্বৰটো দিলেই তেও মাৰ্কশিটটো পাব ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত সেভ কৰিব পাৰিব তেনেকুৱা এবাৰ ব্যৱস্থা কৰা হৈছে তাৰ বাহিৰেও আমি প্ৰত্যেকটা স্কুলত আমি PDF যোগে সম্পূৰ্ণ ৰিজাল্ট গেজেটটো পঠিয়াই দিম তেওঁলোকে সেই ৰিজাল্ট গেজেট বিলাকো স্কুলে পাব স্কুলত এবাৰ আমি যোৱা বছৰৰ দৰে 2-3 বছৰৰ পৰা আমি এইটো প্ৰেক্টিস ৰাখিছো কোনো হাৰ্ড কপি দিয়া নহয় PDF যায় আৰু সেই PDFৰ জৰিয়তে তেওঁলোকে ফলাফল প্ৰত্যেকটা স্কুলে নিজৰ স্কুলৰ ফলাফল জানিব পাৰিব থাৰ্ড হল যে যেহেতু ডিজিটালি আমি গোটেইখিনি দিছো গতিকে ক্লাস 11 এডমিশনৰ কাৰণেও এই ডিজিটাল মাৰ্কশিটেই হৈ যাব আমি যেটো তেখেতৰ হাৰ্ড কপি অফ মাৰ্কশিট আৰু সাৰ্টিফিকেট দিওতে 15-20 দিন পলম হ'ব কিন্তু ডিজিটাল মাৰ্কশিটেৰে তেওঁলোকে এডমিশন ল'ব পাৰিব এজ ইট ইজ যোৱা বছৰৰ দৰে বা 2-3 বছৰৰ পৰা যেটো আমি 10টা পজিশন আমি ডিক্লেয়াৰ কৰো হেতু এই বছৰত থাকিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ৰাতিপুৱা 7 তাৰিখে ৰাতিপুৱা 10 বজাৰ পিছত এখিনি পাই থাকিব